নীতি আয়োগৰ অধীনত খণ্ড উন্নয়নৰ বাবে আৰম্ভ কৰা সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী কালি কাৰ্বি আংলং জিলাৰ চকীহোলাত শুভাৰম্ভণি কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত চকীহোলা ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নমল মুমিনে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পবিত্ৰ পম্পী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক বৰসিং পম্পীকে ধৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়াই এই অনুষ্ঠানত উপস্থিত থাকে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি কালি এখন সজাগতা সভাও আয়োজিত কৰা হয়। সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এছপিৰেশ্যনেল ব্লক হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু এছপিৰেশ্যনেল ব্লক হিচাপে ডিক্লেয়াৰ কৰাৰ কাৰণে ইয়াত যিখিনি নিউট্ৰিশ্যনৰ কাৰণে বা খেতি কৰাৰ কাৰণে বা হেল্থৰ ক্ষেত্ৰত যিবিলাক ডিফিচিট আছে ছেল্ফ হেল্প গ্ৰুপত ৱমেন এম্পাৱাৰমেণ্ট এই গোটেইখিনিত আমি আৰু অলপ ইণ্টেনচিফাই কৰিব লাগিব ডেভেলপমেণ্টৰ তেখেতসকলৰ আপলিফমেণ্টৰ কাৰণে।